আমাৰ যিটো চাৰিআলি ৰামগাঁও নাগিজুলি ৰাস্তা বাইহাতে চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাৰ মানে খুবেই শোচনীয় মানে অৱস্থা। ইয়াৰ পিছত মহৰীপাৰাৰ পৰা আমাৰ মানে কিবালৈকে কি কয় বাঙালীপাৰালৈকে খুবেই বেয়া ৰাস্তা, কিন্তু অলপ কিবা এটা মানে কি কয় মিছআণ্ডাৰষ্টেণ্ডিঙত এই ৰাস্তাটো মানে থ্ৰ' ৰ'ড আমাৰ এষ্টিমেশ্যনটো হোৱা নাছিলে, গতিকে তাৰ কাৰণে কিছু যিখিনি আমাৰ অলপ মানে মটৰিবল কৰা হৈ গ'ল। এতিয়া বাৰিষাৰ দিনটোত মেইন কামটো কৰিব নোৱাৰে, তো সেইখিনি আছিলে। এইখিনি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত আৰু কমিশ্যনাৰ ডাঙৰীয়াই এতিয়া নিৰ্দেশ দিলে যে সেই যিখিনি পৰ্চন থাকি গৈছিলে বাঙালীপাৰাৰ পৰা এইখিনি ড্ৰেছিং কৰি পেলাই বৰ্তমান মটৰিবল কৰিব লাগে, আৰু ইয়াৰ পিছত মানে সেইটো এতিয়া কণ্টিনিউ চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো এতিয়া হৈ যাব। গতিকে আজি মই এনে ৰাইজে আমাক খং উঠি আছে, মোকো কৈ আছে, মুখ্যমন্ত্ৰীকো কৈ আছে, আমাৰ ভৱেশ কলিতা ডাঙৰীয়াকো কৈ আছে। গতিকে সেইটোৰ কাৰণে আজি যিহেতু মানে মেৰামতিটো কৰিব, সেইকাৰণে ৰাইজৰ লগত চাহ খায় কোনেওতো নক'ব ৰাইজক আমাৰ কি কি কৰি আছে, এই জেগাত কি কি হ'ব। সেইকাৰণে আহি পেলাই একেলগে চাহ খাই মই জনালোঁ আমাৰ এতিয়া ওদালগুৰিৰ পৰা টংলা ভেৰগাঁও হৈ নাওকাটা আছাম মালা এতিয়া চলি আছে কামটো, আৰু নাওকাটাৰ পৰা কচুবাৰীলৈকে যেতিয়া যিটো মেডিকেল কলেজ সেইটোলৈকে আকৌ আছাম মালা এতিয়া এক্সটেনশ্যন হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি এনাউন্সমেণ্ট দিলে, আৰু মই ভাবোঁ সেইটো এই বছৰৰ শেষৰ ফালে নিশ্চয় মানে সেই কামটোও আৰম্ভ হ'বগৈ। এতিয়া আমাৰ চাৰিআলি ৰামগাঁও নাগিজুলি বাঙালীপাৰালৈকে আমাৰ সম্পূৰ্ণ এতিয়া যিটো মানে প্ৰচেছত হৈ আহি আছিলে সেইটো তালৈকে এতিয়া সেই কামটো হ'ব। বাকী তাৰ বাদেও আমাৰ বিভিন্ন সমস্যা আছিলে ইয়াত সৰু সুৰা, এইটো SDO ডাঙৰীয়া মানে চাৰিওফালে মানে ক'ত কি কৰিব লাগে। এতিয়া নাওকাটাৰ এটা কমপ্লেইন আহিছে যে আগত কালভাৰ যিটোৱেদি পানী মানে যাই থাকিছিলে সেইটো নতুন কনষ্ট্ৰাকশ্যনত ক'ৰবাত কিবা ব্লক হৈ গ'ল, তো এইবিলাক চব ক্লিয়াৰ কৰি দিব। এইখিনি কথা আমি এতিয়া নিৰ্দেশ দিলোঁ আমাৰ বিভাগক। তো এইখিনি আছিলে, বাকী একো নাই। নাওকাটা মোৰ জেগা, মোৰ জন্মস্থান, মোৰ পঢ়া শুনা কৰা, ইয়াতে ডাঙৰ দীঘল হোৱা, আৰু আজি এই পৰ্যায়লৈ অহাত এই অঞ্চলৰ ৰাইজৰে মোৰ যিখিনি জ্ঞান দিছে, যিখিনি সহায় কৰিছে, যিখিনি সমৰ্থন কৰিছে, গতিকে জন্ম জেগা, সেইকাৰণে আজি মই নিজে ইয়াত আহিছোঁ জেগাত, যে জেগাৰ ৰাইজৰ লগত আজি একাপ চাহ একেলগে খাওঁ বুলি। গতিকে আমি একেলগে চাহ খালোঁ আৰু ইয়াত কৰাৰ কাৰণে আজি সেই পৰ্যায়লৈকে আহিলে। চবে কৈ থকাৰ কাৰণে গৈ লাষ্টত ময়ো যিহেতু ইয়াৰ জেগাৰ মানুহ চবৰে কথাটো পোৱাৰ পিছত, অভিযোগটো পোৱাৰ পিছত মই অলপ মানে কোঅৰ্ডিনেট কৰি দিলোঁ, তো সহজ হৈ গ'ল আৰু সেই হিচাপে। গতিকে তাত MCLA MLA চবৰে মানে ইয়াত চেষ্টাটো আছিলে আগৰ পৰাই, আৰু তেওঁলোকৰ চেষ্টাৰ কাৰণে আজি শেষ মুহূৰ্তত এই পৰ্যায়লৈ উপনীত হ'ল। নহয়, এইখিনি পৰ্চনটো আগত নাছিলে। তাৰমানে মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈকে ড্ৰপ হৈছিলে, অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে যে এইখিনি পৰ্চনটো মানে হৈ থকা বোলে আগৰ এষ্টিমেটত সেইটো থাকি গৈছিলে। গতিকে সেইটোৰ কাৰণে সেইটো নতুনকৈ এক্সটেনশ্যন কৰা হৈ গ'ল এতিয়া, আৰু সেই নতুন এক্সটেনশ্যনৰ কামটো আজিৰ পৰা আৰম্ভ কৰিব। মানে ফুলফিজত হ'লে আৰু এতিয়া আমাৰতো বাৰিষাৰ দিনটোত কাম কৰিব নোৱাৰে, তো সেইটোৰ কাৰণেহে মানে মেইন কামটো। গতিকে বাৰিষাৰ দিনটোত এতিয়া মটৰিবল হৈ থকাৰ কাৰণে মেইনটেনেঞ্চটো কৰিব, ড্ৰেছিং টেছিং কৰি পেলাই গ্ৰেভেল টেবেল দি পেলাই এইটো চলি থাকিব, আৰু হয়তো আগষ্ট ছেপ্টেম্বৰ পিছত যেতিয়া বৰষুণ এৰিব তেতিয়াৰ পৰা একদম বাৰে দ্ৰুত গতিত কামটো হৈ যাব। ধূলা খাবলৈ ৰেডি হ'লে হ'ল আপোনালোকে চবে। নাই, সেইকাৰণে মই কৈছোঁ সেই ৰাস্তা অলৰেডি ল'লে 2 লেন হ'ব। 2 লেনটোত এতিয়া আমাৰ ৰাইজৰ আছে সমস্যাটো, বহুতৰে অকণমান মাটি বাৰী, কাৰোবাৰ খেতি কৰা আছে, কাৰোবাৰ গছ আছে, কাৰোবাৰ বাৰান্দা আছে, এইবিলাক মাটিখিনিও আমাৰ মানে কিবা মানে কি কয় অধিগ্ৰহণত যাব লাগিব বা দানত যাব লাগিব। গতিকে এতিয়া চৰকাৰ ফালৰ পৰা আৰু একো নাই, অলৰেডি মানে স্কিমখন চেংচন হৈ গ'ল। এতিয়া কামটো আৰম্ভ কৰিবলৈও লৈছে, মাত্ৰ এতিয়া তেনেকুৱা ধৰণৰ ক'ৰবাত যদি ইছ্যু আহে জাগাত, তো সেই ক্ষেত্ৰত লোকেল ৰাইজে চবে সহযোগ কৰিলে ৰাস্তা যিমান পাৰে সোনকালে, মই ভাবোঁ 1 বছৰতে ৰাস্তা কমপ্লিট হৈ যাব। নহয়, সেইটোৱে আপোনাৰ এইটো ভুল হৈ আছে। সেইটো অলৰেডি
এক্সটেনশ্যন হৈ গ'ল বাঙালীপাৰালৈকে, এইটো চলি থাকিব ছাৰ। গতিকে মাত্ৰ এতিয়া ৰাইজেও চবেই সহযোগ কৰিব লাগে। গতিকে ৰাস্তা এতিয়া নাওকাটাৰ মাজেদি যাব ডাবল লেন, এতিয়া ডাবল লেনৰ কাৰণে কাৰোবাৰ বাৰাণ্ডাওতো যাব পাৰে, তো ইয়াৰ চলিউশ্যন কি আছে? আৰু যদি আমি সেইটো ডাইভাৰ্ট কৰি লৈ যাব লাগে, তো নাওকাটা কোন পথাৰ ফালে ৰাস্তাটো ডাইভাৰ্ট কৰি ক'ত উলিয়াব? তো সেইখিনি আমি ৰাইজেও পৰামৰ্শ দিব লাগিব। 2 লেন ক'লেতো নহ'ব। এতিয়া ক'ৰবাত আমাৰ দোকান বহাইছে নাওকাটাত, এতিয়া দুৰ্গা পূজাৰ কলাৰ কাষত দোকান বহাইছে ৰাস্তাৰ কাষত, তো 2 লেন হ'ব লাগিলে সেইবিলাক মানে চব ৰাইজে এৰি দিব লাগিব। তো সেই বিষয়টো এতিয়া ৰাইজৰ, আৰু ৰাইজৰ যদি নহয় বুলি কয়, আগৰ যি ষ্টাইলত আছে সেই ষ্টাইলতে হৈ থাকিব, একো নাই। গতিকে কামটো ৰাইজৰ, এইফালেতো বাহিৰত আহিবলগীয়া নাই, এইফালৰ মানুহে আমাৰ যাবলগীয়া আছে। আমাৰ বিভিন্ন ইয়াত এগ্ৰিকালচাৰেল প্ৰডাক্ট বা মানে নেচাৰেল ৰিচোৰ্চেছ যিবোৰ আছে সেইবোৰ বাহিৰলৈ পঠাবলগীয়াহে আছে। তো আমাৰ গতিকে আমাৰেই ইণ্টাৰেষ্টৰ ৰাস্তা। গতিকে চৰকাৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এই অঞ্চলৰ কাৰণে সম্পূৰ্ণভাৱে সেইটো চেংচন কৰি দিলে। এতিয়া মূল কথাটো হ'ল কি মাটি বাৰী অলপমান হয়তো ক'ৰবাত কাৰোবাৰ খেতি কৰি আছে, কাৰোবাৰ দখলত আছে, সেইবিলাক আমি এৰি দিব লাগিব। গতিকে খেতিটো উঠক বুলি ক'লেও 6 মাহ থাকি যাব। গতিকে সেইবোৰত যাহাতে মই অনুৰোধ কৰিছোঁ আমাৰ ৰাইজে চবে নিজে নিজে বিভাগৰ লগত আৰু কণ্ট্ৰাক্টৰৰ লগত যাহাতে সদায় কোঅপাৰেট কৰে। নাই চোৱা, এইবিলাক যাৰ যি মন যায় সেইটোতো চবে কৈ থাকিব, সেইবোৰ চব প্ৰক্ৰিয়াটো চলি থাকিব। ভাৰত কোনো ব্যক্তিগত মতামতত নচলে, সংবিধানৰ মতে চলে, আৰু সংবিধানৰ আধাৰত যিবোৰ নিয়মাৱলী আছে সেই নিয়মাৱলীৰ মতে চলে। গতিকে চাকৰিয়ালৰ দৰমহা বঢ়া, কোনোবা বিধায়কৰ দৰমহা বঢ়া, কাৰোবাৰ কিবাৰ বঢ়া, সেইবিলাকৰ আইনগত কথা। গতিকে আইনগতভাৱে এইবিলাক চব হৈ যাব। এতিয়া তেওঁ ইচ্ছা নাথাকিলেও অখিল গগৈ ডাঙৰীয়া সেই আইনত থকাৰ কাৰণে তেওঁ দৰমহা লৈ আছে, তেওঁ সুযোগ সুবিধা লৈ আছে। যিমানখিনি MLA হিচাপে সুবিধা পায়, এই সুবিধা পোৱাকেইটা গোটেই আইনগতভাৱে বিধানসভাৰ মজিয়াত চৰকাৰে পাছ কৰি ফালে নিৰীখ কৰি দিয়া। তেখেতে আজি যিটো দৰমহা পাইছে সেইটো তেনেকুৱা প্ৰক্ৰিয়াৰে হোৱা, আৰু কালি পৰহি যিটো হ'ব। গতিকে চৰকাৰতো ভাল আপিল আছে, যিবিলাকৰ অভাৱ নাই তেওঁলোকে সেইবোৰ গ্ৰহণ কৰিব নালাগে। আজি চৰকাৰে কৈছে চবে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব, তেওঁলোকে ঘৰ পাব। যদিও 30-50 বিঘা মাটি আছে হ'লেও তেওঁলোকে ঘৰ পাব, আয়ুষ্মান কাৰ্ড পাব, উজ্জ্বলা আঁচনিত গেছ কানেকশ্যন ফ্ৰী পাব, কাৰেণ্টৰ ফ্ৰী কানেকশ্যন পাব। কিন্তু প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ কৰিছে যাৰ সেইবোৰ দৰকাৰ নাই তেওঁলোকে চাৰেণ্ডাৰ কৰিব লাগে, তেওঁলোকে সেইবোৰ ল'ব নালাগে। কিন্তু আয়ুষ্মান কাৰ্ড চবৰ কাৰণে দৰকাৰ। কাৰ্ড জীৱনত কেতিয়া কি বেমাৰ হয়, কি এক্সিডেণ্ট হয় সেইটো ক'ব নোৱাৰে। গতিকে তাৰ কাৰণে প্ৰযোজ্য, সেইটো লোৱাত একো আপত্তি নাই। কিন্তু বাকীবিলাক নিজে নিজে বুজি পেলাই ল'ব নালাগে। এতিয়া মানে কি কয়, গেছৰ ছাবচিডি বহুতে উভতাই দিয়াৰ কাৰণে আজি দুখীয়া মানুহৰ বহুত আঁচনি আৰু চৰকাৰে ল'ব পাৰিছে। গতিকে সেইকাৰণে বিধায়কবিলাকৰ ক্ষেত্ৰতো মই ভাবোঁ তেনেকুৱা ধৰণৰে নিয়ম আহিব, যিসকলে ৰাজহুৱা স্বাৰ্থত তেওঁক দৰমহা নহ'লেও হ'ব বুলি ভাবে তেওঁলোকে দৰমহাবিলাক চাৰেণ্ডাৰ কৰিব পৰা এই প্ৰক্ৰিয়াও হৈ যাব। এনে কৈ আছোঁ যে চবে মিলি জুলি পাৰ্টি হিচাপে ভাগ হৈ থাকিব নালাগে। মানে ৰাজনীতিত আমাৰ এতিয়া গড়েশ্বৰ, নাওকাটা, কলাজাৰ, মহৰীপাৰা, আপোনাৰ কাউৰবাহা, দেউলকুচি, নাগৰিজুলি, কাউলি, লতিবাৰী, মানে চবতে আমাৰ 4-5টা পাৰ্টি। তো 4-5টা পাৰ্টিৰ কাৰণে এটা পাৰ্টিয়ে ৰাজহুৱা কিবা কামৰ মিটিং মাতিলে আনটো পাৰ্টিয়ে আহিব নোখোজে, আৰু এটা পাৰ্টিয়ে সিদ্ধান্ত ল'লে আনটো পাৰ্টিয়ে সেইটো মানিব নোখোজে। সেই আমাৰ অঞ্চলৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। তাৰ কাৰণে এতিয়া মই কৈছোঁ যে নিৰ্দলীয় হিচাপে চবে চলক, মানে নিজকে পাৰ্টিৰ পৰা মুক্ত কৰি লৈ ফালে একেলগে আলোচনা কৰক। আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে কৈছে যে গ্ৰাছৰুট লেভেলত পঞ্চায়তৰ ক্ষেত্ৰত কোনো ৰাজনীতি থাকিব নালাগে, ৰাজনীতিক হস্তক্ষেপ থাকিব নালাগে। গাঁৱৰ উন্নয়ন গাঁৱৰ মানুহে সিদ্ধান্ত ল'ব, কোনোবা পাৰ্টিৰ নেতাৰ মতে সেইটো হ'ব নালাগে। গতিকে সেই গোটেইবোৰ পৰিৱেশটো চাই তেনেকুৱা ধৰণৰ সিদ্ধান্ত হৈ আহিছে। আজি মই এনেহে কৈছোঁ আমাৰ মানুহবিলাকে ইয়াত একেলগে বহাটো খুবেই টান হৈ থাকে। আজি মই অধ্যক্ষ অহাৰ কাৰণে চবেই আহিছে। কোনটো না চৰ্চাটো বহুতে চৰ্চা কৰিব, যিহেতু
কোনেও আজি আমাৰ মানে নেতাবিলাক ওলোৱা নাই কাৰণে যাক দেখা পায় তাক লৈয়ে চৰ্চা চলি থাকে কিন্তু ইলেকশ্যন ওচৰ অহাৰ লগে লগে আমাৰ ইয়াত 10-20জনমান পূৰা তাগৰা কেণ্ডিডেট হৈয়ে আছে গতিকে চিন্তা কৰিবই নালাগে গড়েশ্বৰ সমষ্টি অলপ নিৰ্বাচন চাপি অহাৰ লগে লগে আমাৰ বহুতো নিজৰ মানে জাগাৰ কেণ্ডিডেটবিলাক তৈয়াৰ হৈ আছে গতিকে নতুন অৱস্থাত এক্সিষ্টিং MLA বিলাককে ৰাজনীতিৰ মানুহ বুলি ভাবে তাৰ কাৰণে মক চৰ্চা কৰাটো ডাঙৰ কথা নহয় কিন্তু চৰ্চাই চব নহয় সেইটোত গতিকে এইবোৰ এনেই মানে চব চলি থাকে আৰু চৰ্চাৰ কথা আগতেও চলে এতিয়া আপোনালোকে সংবাদ মাধ্যম থকাৰ কাৰণে সেইবিলাক মানুহে জানে আৰু কিন্তু চাহ দোকানত আলোচনা কৰা সেইটো এটা মানে আমাৰ পৰম্পৰা গতিকে নতুন সমষ্টি হৈছে সেইটো লৈ বিভিন্ন চৰ্চা চলিব